তো হাইগেছ স্বাগতম তোমাৰ ইউটিউব চেনেল নয়নেম ব্লগ আৰু নয়নেম ব্লগলৈ আপোনাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মানে এতিয়া চলি আছে ৰামদিয়াত ভঠেলি। তো ভঠেলিত মানে আজিলৈকে মই যাই পোৱা নাই। তো আজি ভাবিছোঁ মানে ভঠেলিত যাম আৰু তাত কি পায় সকলোবিলাক আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে মানে মই নিজেও চাম। তো এতিয়া যাই আছোঁ ভঠেলি হলত আৰু মানে যাই পোৱালৈকে মানে আন্ধাৰে হ'ব। এতিয়া বাৰু অলপ পোহৰ হৈছে। তো যাই পোৱালৈকে মানে আন্ধাৰে হ'ব আৰু এতিয়া যাই কিনে মানে ডাইৰেক্ট ৰামদিয়াত লগ পাই আছোঁ। তো ভঠেলিত লগ পাই আছোঁ আৰু এতিয়া বলক মানে আহি পাই গ'লো ৰামদিয়া ভঠেলি হলা। তো এইফালে চাব আৰু কিমান মানুহ, তো এইফালে চাওক কিমান মানুহ আৰু এতিয়া মানে আমি তালৈকে যাই আছোঁ। আৰু এই সকলোবিলাক মানে সৰু ল'ৰা ছোৱালীৰ বাবে আছে আৰু তো আৰু আগত কি আছে দেখুৱাবলৈ মানে চেষ্টা কৰিম। আৰু এইবিলাকো মানে সৰু ল'ৰা ছোৱালীবিলাকৰ বাবে হয়। এইটো উঠিলে বোলে 50 টকা লাগে। আৰু এইফালে মানে পইচাৰ কিবা খেলা চলি আছে। তো এইফালে পইচাৰ খেলা চলি আছে কিবা আৰু এইফালে মানে পইচাৰ কিবা খেলা হৈছে। আৰু ইয়াতে মানুহ চাওকচোন কেনেকুৱা জমা হৈ গ'ল। আৰু এইফালে যিমান চাই সিমানে কাপোৰ। তো এইফালে চাব পাৰে দামো পুৰা লিখি দিছে 50 টকা 100 টকা 200 টকা মানে যিমান কাপোৰ লাগে আৰু একদম ফিক্স ৰেট নে কি 100 টকা ফিক্স ৰেট, তাতে কম নহয়। আৰু যিবিলাক মানে 50 টকা 100 টকা মানে বস্তু আছে যোনবিলাক মানে একদম ফিক্স ৰেট, সেইবিলাক মানে পৃথিৱী উল্টি গ'লেও মানে সিহঁতে কমত নেদে। আৰু এইফালে যদি 50 মাতে আনফালে আকৌ 100 মাতে, এনেকৈ মানে পুৰা মানে ভঠেলি চলি আছে আৰু বাকী বস্তু মানে যিয়ে নহয় কাপোৰ মানে বহুত কম দামতে পায়। যেতিয়া মানে আমি সৰুতে পূজা চাব গৈছিলোঁ এই বস্তুটো মেইন তো চাব পাৰে এইটো। আৰু এতিয়া মানে আমি কাপোৰৰ বজাৰৰ পৰা ওলাই আহিলোঁ আৰু এইফালে আৰু কিবা বজাৰ চলি আছে। তো এইফালে এইবিলাক মানে কি আছে আৰু এইফালে চাওঁ আৰু এইফালে এইবিলাক ঢোল চাব আৰু ঢোল এইগিলাখান তাতে কেনেকৈ দাম 80 টকা আৰু ডাঙৰবিলাকো মানে বাকী যিয়ে নহওক এই সৰু ঢোলকেইটা লৈ মানে আগতে পুৰা মানে বিহু মাৰিব গুচি গৈছিলোঁ। আৰু এইফালে পুৰা মানে ইয়াতে কিতাপৰ দোকানো আছে আৰু এইফালে পুৰা মণিহাৰী আৰু মানে ইয়াতে নাই কি তো আগৰ দিগিৰ মানে দা কটাৰীও আছে। তো যাই কিনে দেখুৱাই আছোঁ। আৰু এইফালে গোটেইবিলাক মানে দা কটাৰী। তো এইফালে চাওক কিমান দীঘল দা আৰু এইফালে জোৱাৰ আছে। তো চাওক এইবিলাক সকলোবিলাক পাব আৰু এই লাইনটোত মানে গোটেই দা কটাৰীয়ে আৰু পুৰা এইবিলাক দা কটাৰী। আৰু ইয়াতে মানে বহুত ঘূৰিলোঁ বহুত চালোঁ। এতিয়া মজাকে মানে তৰমুজ খাই লওঁ ইয়াতে। নেহুৰ কিমানকে হা 80 টকা। আৰু মানে সেই পৰৰ পৰা মানে নেহুৰে বিচাৰি আছোঁ আৰু নেহুৰত মানে চাৰিওফালে মানে 80 টকাই দাম। সেই পৰৰ পৰা মানে নেহুৰ বিচাৰি নলোঁ আৰু এইফালে আহি কিনে মানে এটা অদ্ভুত বস্তু দেখা পাই গ'লো। তো এইফালে চাব পাৰে মানে ইয়াতে পুৰা আৰ্টিষ্টজনে পুৰা মানে চেম আঁকি আছে। তো মানে চাব পাৰে কিমান টেলেণ্ট মানে। তো আপুনিও মানে আঁকি লৈ যাব পাৰে মাত্ৰ 50 টকা দি কিনে। আৰু আহিলোঁ মানে ৰামদিয়াৰ হোটেলিত আৰু হোটেলৰ ভিডিঅ'টো মানে দিবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা পালে নাজানো, যদি ভাল পালে লাইক কৰিব আৰু যদি নতুন ছাবস্ক্ৰাইব কৰিব। লগ পাম এটা নেক্সট ভিডিঅ'ৰ সৈতে। বাই বাই, জয়।